नमस्कार दोस्तों गई आছো আজি আমি মেঘালয় আৰু জায়গাটো লোকেশনটো হ'ল ৰাংৰাম পাতাল তো ভাবিছো মোৰ লগত আপোনালোককো লৈ যাওঁ মানে মইতো ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই সিধা মেঘালয় আহি কৰি আছো বলক এতিয়া যাত্ৰা আমাৰ আৰম্ভ কি নেকি আৰু হ্যাঁ তলত শিকিব এই আমাৰ বেগৰ অৱস্থা গাইছ এই এনেকুৱা বাইক যে এনেকুৱা বাইক হ'লে এনেকুৱা অৱস্থা হয় Roro, pandai ni kira. Look into my eyes and show me your adventures I haven't seen. Taking all the life it hits the Meghalaya goi asu Meghalaya নাম পাতাল এলা আছে তোৰ 74 কিলোমিটাৰ আছে to a state of mind that's made up, baby, that's made up of all that we আচ্ছা সমল ফাটি যা কিবা কবি নেকি Eh, mana kau ni sih? Mana siapa? যা টাৰ্ণিং লৈ Mana siapa? এতিয়া অলপ আমাৰ ফটোশ্বুট চলি আছে বহুত দৌৰ অহাৰ পিছত আমাৰ আহি আছে এইফালে আমাৰ এক্টৰ আহি আছে Meghalaya. Matgar lagi aneh ni ki অবস্থা right ni. গাইজ আমাৰ ফটোশ্বুট হৈ গ'ল মানে ইয়াতে অলপ ৰখিলোঁ কাৰণ বহুত বেছি কটিৰ বীজ উঠছে আমাৰ তো এতিয়া আমি যাম বাকী পৰ্যন্ত গ'লে তো বলক এতিয়া চলো ৱেলকাম টু মেঘালয় আমি মানে গাঁও ধুবা যাই আছোঁ মিছা কথা নকওঁ একটা মানে লোকেশ্যন আছে বহুত ধুনীয়া লোকেশ্যন ট্ৰেণ্ডিং পুৰা আমাৰ ফালে মানুহে চিনি নাপায় আমি চিনাকি কৰি দিম নাকি আজি একটা যাম আমাক বহুত বেছি ভোক লাগিছে আৰু আমি এতিয়া ইয়াতে খাবৰ কাৰণে কিবা দোকানত লৈ আছোঁ এইফালে আমাৰ লৈ আছে দোকানত এয়া আমাৰ মানে বহুত ধৰণৰ বস্তু পোৱা যায় ইয়াতে মাংস আছে চুলিৰ কাটা চেলুন আছে ইয়াতে চেলুন আছে আমি মানে ৰখিছোঁ অলপ মানে খোৱা বস্তু অলপমান লাগিব তাতে মানে গৈ খাব লাগিব ন ৰেইনকোটটো আনি দিয়া ৰেইনকোট আৰু পানী পড়লে কিন্তু ভিজিবি হা একদম বন্ধ করবি বলে জিরাং এখানে জিরাং পানী কমক যাম ইয়াতে আহিলোঁ আৰু ইমান এটা ধুনীয়া মজা ভিউ আছে চাওক এবাৰ এইটো চাওক ক্যা মহাবত হে ক্যা নাজাৰা হে আৰু এইফালে এটা ধুনীয়া বস্তু আছে দেখিছা ই চলো ৰাস্তা কিন্তু একদম গাইছ ক'ব লগা একদম মজা ৰাস্তা কোনোবা যে টাৰ্ণিং ল'ব আহিবা কৈছে ইয়াত আহিব পাৰে দেখিছা test the waters, oh it's high. I think সঁচাকৈ বহুত বেছি মজা মজা ভিউ আছে এইফালে চাওক না বালে কেলা এইটো ভিউ পইণ্ট তাৰ পৰা এইটো নাজাৰা একদম ধুনীয়া আহে আহিয়ে যাম চৌফালে পাৰে want to be where nobody knows. Take me, baby, take me to a state of mind that's made up, baby, that's made up of that. আধা আধি লিংক পাইছোঁ ইয়াত এই মানে য'ত আহিছোঁ ইয়াৰ লিংকটো হ'ল এইটো আমি এইটোতে আহিছোঁ তো এইটো মানে মেইন জেগাটো বৰ্তমানলৈকে পোৱা নাই অলপ পিছত পাম বলক এইটো হ'ল ব্ৰিজ নদীখনৰ হিষ্ট্ৰী চলি আছে নদীৰ হিষ্ট্ৰী ডকুমেণ্টাৰী বান্ধক নেকি এইখন বাহ প'জ আই লাভ নঙা বিবলা আই লাভ নঙা বিবলা মাৰ দিম পুতা ঐ মখান মৰতে দিয়া মাৰি দেখা যা এইবিলাক ঠিক আছে কি জায়গা আহি পাইছোঁ ভাই লোক প্ৰনাউন্সে হোৱা নাই আমাৰ কি নংগালা বিবলা আমি আৰু অলপ যাব লাগিব চল ভিডিঅ' বনাই
I love Nonglo Sinachon. Hey, dosto. Made up, baby, that's made of all the love we find. Electric, feel it in your hands. Hypnotic. Guys, बहुत खतरनाक रास्ता पालो इतिया আমি মানে পাকা রাস্তা পাইতে কাঁচা রাস্তা অফরোডিং মানে একদম বেস্ট দেখিছো एकदम खतरनाक रास्ता ভগৱান খতৰনাক ৰাস্তা ৰে গাইছ বহুত ভয়ানক ইয়াতে BMW যি কি কয় সেইখন লাগিব বহুত ভয়ানক ৰাস্তা ভয়ানক মানে একদম খতৰনাক খতৰনাক খিলাৰি কি খতৰনাক এনেকুৱা ৰাস্তা আমাৰ দুজন যে স্কুটি লোৱা আছে বহুত লেজি হৈ দুজন এতিয়াও আহি পোৱা নাই গাইছ গুগল মেপ চাই আহিছিলোঁ ইমান খাটিয়া ৰাস্তা বাপৰে বাপ কোৱা নাযায় ইমান চশমাটো থ'ব লাগিব বহুত মানে সেই আৰু ৰাস্তাটো একদম মোৰ কোমৰৰ হাড্ডি আঁঠু হাড্ডি মানে চব সৰ্বনাশ আৰু বহুত ডেঞ্জাৰাছ ৰাস্তা আছে বহুত ইয়াত অলপমান ৰখিছিলোঁ চাওক গাইছ কি ভয়ানক ৰাস্তা একদম আমি এমটি লৈ আহিছিলোঁ আজি এনেকুৱা ৰাস্তা প্ৰায় 12-15 কিলোমিটাৰ মান এনেকুৱা ধৰণৰ ৰাস্তা ফাইনেলি আহি পালোঁ বহুত কষ্ট হৈছে আমাৰ কষ্ট হোৱাৰ ফলত আমি আহি পালোঁ চবৰ খবৰ ভাল 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 তো আমি আহি পালোঁ ফাইনেলি এক্সাইটেড গা ধুবৰ কাৰণে মই তো এয়াই হ'ল ৰাংনাম পাতাল ৰাংৰাম এয়া চাওক ৱাও আমি যে ক'ত আহিছোঁ নিজে গম পোৱা নাই এতিয়ালৈকে ভাবি পোৱা নাই ক'ত পাতাল মানে একদম পাতালতে আহিছোঁ গাইছ আছো কি খতৰনাক ৰাস্তা আহিম বালি দিয়া সেইটো পানীটো ইমান ঠাণ্ডা নহয় তই মুখ ধুবা খুজিল মোবিল চেঞ্জ কৰিবি খালি বিকাশের 3 জন লাগছে মার দিন বুড়া এই যে মুসিবত ফাঁসিল না ভাই সঁচাকৈ বহুত খতৰনাক ৰাস্তা হে ইয়াতকৈ খতৰনাক ৰাস্তা মোৰ জীৱনত মানে মই পোৱা নাই তই ট্ৰেক গৈছে নেকি ৰে হা এই হাতিছে কি কৰিছ তই ঠেলাব লাগিব নেখে নেখে মই যাব লাগিব ঠেলাব লাগিব আজি আমাৰ এমটিৰ পাৱাৰ চেছ দম নাই পাৱাৰ দেখা পায় আৰু
বৰ্তমান আহি পালোঁ আৰু এতিয়া আমি গাড়ী ইয়াতে পাৰ্কিং কৰিম এয়া ফাইনেলি আৰু এয়া গাড়ীৰ পাৰ্কিং টিকেট এখন দুখন তিনিখন তাতে যা এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল ফুল এক্সপিৰিয়েঞ্চ মানে একদম কি ক'ম মানে জীৱনত প্ৰথমবাৰ এনেকুৱা না প্ৰথমবাৰ আৰু এই তাকো এই এণ্ট্ৰকট প্ৰথমবাৰ আজি মই এফৰোডিং কৰিলোঁ আৰু এই এণ্ট্ৰকট তাকো এণ্ট্ৰকক মানিব লাগিব একদম মানিব লাগিব টিভিএছ টিভিএছ ভৰেয়া লাইছি নি আমি আহি পালোঁ এতিয়া আমি তাৰলৈকে এণ্ট্ৰি মাৰিম হেলমেটবিলাক ক'ৰবাত থ'ব লাগিব তো ইয়াতে আছে ভাত টপলা 20 টকা 30 টকা ইয়াৰ গাহৰি চাটনি ये 30 ये 50 ये मीट है क्या ये क्या है ये मीट है पोर्क है पोर्क चिकन एकदम वेरी डेंजरस रास्ता वाओ नहीं देखो आइला लाहे कर देखो मोटे जा म हेरे पारा छापाङ नि कि ओइ म त भिडियो बना ब्याकग्राउन्ड मारौ गाइस ये रास्ता চাওক কি ডেঞ্জারাস রাস্তা এ বৰষুণ দিলে কেনেকৈ হাজা কৰে হা জমল বৰষুণ দিলে কেনেকৈ হাজা কৰে কিবৰ পৰা ভুকত আছো আমি ইয়া লৈ লৈছো আমি ভাত ইয়াতে ভাত টপলা পায় 30 টাকা ভাত 20 টাকা গাহৰি মাংস এতিয়া ভাত খাম ধুনীয়াকৈ আমি ফাইনালি আহি পালোঁ গাইছ মানে আগতে একবাৰ ফাইনালি গৈছিলোঁ না সেইটো নহয় এইটো ৰং হৈছে এইটোহে ৰিয়েলটো দৌৰাও ভিউ ওলাইছে দৌৰাও ভিউ পাই গ'লকে অ' মাই গড সঁচাকে কি কম গাইছ ৰাং আমাৰ তেনেকুৱাই দেখিবলৈ পাইছে আপুনি আমাৰ সমল সকলো ধৰণৰ মানে একদম অৰিজিনেল বস্তুটো লুকাই আছে মানে ভাল লাগিছে সঁচাকে বহুত বিউটিফুল বিকাশ একদম উঠিব লাগিব না গৰম ৰে ও টায়াৰ পাথৰবিলাক বহুত পিছিলা ইমান দূৰ এই গাঁও ধুবকে গাউঠি বাকে 200 কিলোমিটাৰ নি দেখাত অলপমান ইজি হেন লাগে কিন্তু আহাতে বেন বাজি যায় চব বস্তু এংগা অফ ৰডিং ট্ৰেকিং কৰি আহা কিন্তু আহিলে চিটি দেখাই দিয়ে এবাৰ মজা ভিউ 20 একদম মিনি থাইলেণ্ড মানে মিনি থাইলেণ্ড বুলি ক'ব পাৰি একদম বাৰ কি মানে কি ক'ম আৰু মোক সেম পাইকে জুতা কৰি আছে কি একদম মানে বিচ নিচিনা লাগি আছে মোক বিচ এইখিনি তোমাৰ বিচ চিংকাই লাগে এইখিনি নহয় যাব গোৱাৰ ফালে যোৱাৰ নিচিনা লাগে জহু বিচৰ আছে নেকি আমি মই ফটো মাৰিব আহোঁ এতিয়া আমাৰ সময় হৈছে চুইমিং কৰা আৰু এতিয়া আমি চুইমিং কৰিম এই দুজনটো বা একে আহাই দেৰি নামছে একে দুটাই এই জলহস্তি ফিলিং কেনেকা ফিলিং গোৱা বালি বিচ মে অ' মাই গড মই কৰিম ये जिस रामनांग पटाल ना पलाट पताल तो मजा भाई तो यार पानी तो किमान बेছি সাফা তো আপোনালোকৰ এবাৰ আন্ডাৰ ওয়াটাৰ টেষ্ট কৰি আমি দেখুৱাম হয় না যাব 1 2 3 গো কুন্ডা গলি কয় দেখিলা এই ল'ৰাটো দেখিছা নহয় ইমান সৰু কেনেকৈ সাঁতুৰিছে তাই দেখিছা
এতিয়া আমাক খানা খাব লাগে খানা 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 ভোক লাগছে বহুত দিনটো খোৱা নাই যে মাত্ৰ পুৰি খাই আহিছোঁ দুখন কেতিয়াবা ক'ত খানা আছে ইয়াতে ক'ত বিচাৰিম তো বৰ্তমান খাই আছোঁ ইয়াত বাটাৰ তো ব্ৰেড মজা আন্দা ফটো উঠাও না ফটো উঠি খাবা লগা এডভেঞ্চাৰ ট্ৰিপ আছিল নে কি আছিল এটা আমার সুইমিং পুল ট্রিপ সুইমিং পুল আমাৰ ছাৰ তই কি লাগাইছে মাছি দিয়া তই লগাইছে এতিয়া মই জাম মাৰিম ইয়াত আমাৰ ভিডিঅ' কৰিব ই ভিডিঅ'গ্ৰাফাৰ চশমাটো পাকাৰ হৈ গ'ল মোক দে দোস্ত আমাৰ আজিৰ কাৰণে আমাৰ ট্ৰিপ আজিৰ কাৰণে চুইমিং কৰা চব খতম হৈ গ'ল তো আৰু কেতিয়াবা আহিম ধুনীয়াকৈ ভালকৈ আজি মানে আমাৰ হঠাতে হৈ গৈছে প্লেনিংটো মোর ভিডিও করতে না করে লিসা না সেটা করে লিসা চব পাথৰ আপোনালোকে ইমান সহজ নাভাবিব বহুত টান আছে ইয়াত দেখিছে নহয় কেনেকুৱা সেইবিলাক আমাৰ লগত নাপাৰিব এই মাৰছে তো এইখিনি আছিল গাইজ এতিয়া যাওঁ এতিয়া 3টামান বাজিল আৰু লাহে লাহে যাব লাগিব কাৰণ এতিয়া অসমত যাব আছে আমাৰ এতিয়া আমি ঘৰত গৈ আছোঁ ভোক লাগিছে বহুত ভাত খাব আছে পানী খাব আছে যাবও আছে ঘৰৰ পৰা আসামত যাব আছে এতিয়াও আমাৰ পিছলা হিল খালি জাপ মাৰে এইয়া বহুত খতৰনাক প্ৰথম ঘৰত যাই আছো আমি হৰমুৱা হলো মানে একদম সাংঘাতিক ৰাস্তা দেই বেগত আছে নাই কমেও 10 কেজি ওজন Banyak pastinya sudah ya. Aduh nuarisu. Yes. Masih success mission successful আমাৰ মিছন সাকসেসফুল আৰু এইখিনিয়ে ভিডিও নাহে আৰু তো ইয়াতে আমি ভিডিওখন খতম কৰিম চাপৰি তুৰা দে বুট কো মানে